নমস্কাৰ, মই সঞ্চিতা, মোৰ সঞ্চিতাৰ অসমীয়া পাকঘৰলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। এতিয়া আচলতে আমি কাজিৰঙা ফুৰিবলৈ আহিছিলোঁ। মই যে কৈছিলোঁ নেক্সট ভিডিঅ'টো দেখুৱাম বুলি, আহি পালোঁহি। এতিয়া পাই পেলাই হোটেলখন বুক কৰি থোৱা আছিলে, তাতে কাপোৰ কানি থৈ এতিয়া আমি ফুৰিম। এতিয়াৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰোঁ। তেনেহ'লে মইনো কি কৰোঁ দিনটোত কাজিৰঙাখন আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো কিন্তু সম্পূৰ্ণকৈ চাব প্লিজ। এতিয়াৰ পৰাই মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে সম্পূৰ্ণকৈ চাব কিন্তু দেই, প্লিজ কাটি দি দিব। এতিয়া বৰ্তমান আছোঁ মাণ্ডুত। এয়া মাণ্ডু আহিছোঁ। প্ৰথম মাণ্ডুখন চাবলৈ আহিছোঁ। এইখন এখন ৰেজৰ্ট হয়। লাহেকৈ ভিতৰেদি সোমাই যাম। এয়া এই গেটখনতে আছোঁ, সোমোৱা নাই বৰ্তমান, সোমাম। এয়া সোমাই আহিছোঁ। এয়া সোমাই পেলাই এয়া ভিতৰখন সম্পূৰ্ণকৈ দেখুৱাবলৈ মই নোৱাৰিলোঁ, যিহেতু সময় কম আছে। যিখিনি পাৰিছোঁ সেইখিনিকে অলপ দেখুৱাইছোঁ। ভিতৰলৈ বিশেষকৈ সোমাই যোৱা নাই। এইখন বেছি ওচৰলৈ গৈ আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, আঁতৰৰ পৰা অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইখন হৈছে মাণ্ডু। কেতিয়াবা আহিবচোন, বিৰাটেই ভাল লাগে পৰিৱেশটো। চাৰিওফালে সেউজীয়াৰ মাজত ইমান ধুনীয়া ধুনীয়া এইবিলাক খেৰী ঘৰ সাজি থৈছে। ইয়াৰ পিছতে আহিছোঁ বৰগছ। এয়া বৰগছত সোমাইছোঁ। এইখন বৰগছ হয়, এইখনো ৰিজৰ্ট হয়। মাণ্ডুৰ পিছতে বৰগছ এইখন। এয়া চাওক, গোটেই কাঠৰ সামগ্ৰীয়ে ভৰাই থৈছে। কাঠৰ সামগ্ৰীয়ে গোটেইখিনি ভৰাই থৈছে। এয়া চাওক, এইখিনি গোটেই কাঠৰ সামগ্ৰীয়ে এইখিনি সজাই থৈছে। এয়া চাওক, চাৰিওকাষে অকণমান দেখুৱাইছোঁ। এইটো সোমাই যোৱাৰ আগতে এটা একুৰিয়াম আছে। আচলতে দুফালে দুটা আছে। মেইন ডোৰখনৰ কিনাৰতে এইটো এটা একুৰিয়াম। সেইফালে আচলতে মোৰ ভাল লাগিলে একুৰিয়ামটো, সেইটো কাৰণে অকণমান ভিডিঅ' কৰি থ'লোঁ, আপোনালোককো দেখুৱালোঁ। ইমান ধুনীয়াকৈ সজাইছে নহয় বৰগছখন। সঁচাকৈ এইখন বহুত ধুনীয়া ৰেজৰ্ট হয়। এয়া চাওক, মাছটো ইমান ধুনীয়াকৈ আছে। এইখন মই মেইন ডোৰেদি ভিতৰলৈ সোমাইছোঁ। ভিতৰখন অলপ চাম। এয়া চাওক, বিৰাটেই ধুনীয়া ভিতৰখন। ইমান ধুনীয়া, চব কাঠৰ সামগ্ৰীয়ে ভৰাই থৈছে। এইখন ইফালে ছাইডত এখন কিবা প্ৰদৰ্শনী এখনো আছে। আচলতে এইখন মই বাহিৰৰ পৰা অকণমান দেখুৱাইছোঁ। মই নাজানিছিলোঁ ইয়াৰ ভিতৰলৈ যে মোবাইলটো এলাও নহয়। মই সোমোৱাইছিলোঁ, কিন্তু তেখেতে ক'লে যে ইয়াত মোবাইল এলাও নহয়। মই পিছতহে গম পালোঁ। মই গম পোৱা নাছিলোঁ বাবে মোবাইলটো মই সোমোৱাইছিলোঁ, কিন্তু ইয়াত এলাও নহয়। পিছত পোৱাৰ পিছত মই মোবাইলটো ৰাখি দিলোঁ, দেখুৱাব নোৱাৰিলোঁ সেইবাবে অকণমান। এয়া পিছফালৰখিনি, এয়া বৰগছৰ পিছফালে বিৰাটেই ধুনীয়া চুইমিং পুল। এতিয়া বন্ধ কৰি থৈছে নেকি সম্ভৱ, মই ভালদৰে নাজানো। মই চাৰিওকাষটো দেখুৱাইছোঁ। চাওক, সেউজীয়াৰ মাজতে ইমানেই ধুনীয়া এটা পৰিৱেশ সৃষ্টি কৰিছে, ইয়াতে ভাল লাগিলে। এতিয়া সোমালোঁ এয়া কাজিৰঙালৈ বুলি ওলাইছোঁ। ইয়াৰ পিছত জীপ চাফাৰী কৰিছোঁ। বৰ্তমান জীপত উঠি আহি আছোঁ, ৰাস্তাতে আছোঁ। কাজিৰঙাৰ ভিতৰখন চাম বুলি আহিছোঁ। এয়া জীপত আচলতে আমি পিছবেলা আহিলোঁ। এয়া ৰাস্তাত আছোঁ, গেট পোৱাগৈ নাই কাজিৰঙা। বৰ্তমান বাহিৰতে আছোঁ। এয়া জীপ চাফাৰী কৰি আহি আছোঁ, অকণমান ভিডিঅ' কৰিছোঁ। এয়া কাজিৰঙাৰ ভিতৰত প্ৰথমতে সোমাই এটা গড় দেখিছোঁ, আপোনালোককো দেখুৱাইছোঁ। এয়া হৰিণ চাওক, ইমান ধুনীয়াকৈ ঘূৰি আছে। আচলতে দেখিলোঁ চব বস্তুৱে, কিন্তু এইটো কি বাঘহে দেখা নাপালোঁ। বাঘটো বেলাহে ওলায়। এই হৰিণটো চাওক, ইমান ধুনীয়াকৈ চৰি আছে। এয়া চাওক, এইটো আঁতৰত এটা গড় আছে। ভালদৰে দেখুৱাবলৈ অলপ জুম কৰা নহ'লে। এয়া চাওক, হৰিণ ইমান ধুনীয়াকৈ আছে চৰি পেলাই। এয়া হৰিণ, অকণমান ওচৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া আছোঁ মই বৰ্তমান ডুংগা শিবিৰত। ইয়াত হেনো মাছ বহুত পায়, বিশেষকৈ চিতল মাছে জঁপিয়াই আছে বুলি তেখেতসকলে কয়। কিন্তু দেখিছিলোঁ মাছ জঁপিয়াই থকা, আপোনালোকক ওচৰৰ পৰা বিশেষ দেখুৱাব নোৱাৰিলোঁ। এয়া হৈছে ডুংগা শিবিৰ এখন। আচলতে আমি বাঘ দেখা নাই পোৱা। আগবেলা দেখা নাপালোঁ, ভাগ্যই বেয়া। এয়া আমি আহি আছোঁ। এয়া চাওক, ইমান ধুনীয়া বিল। এয়া ডাঙৰ বিলখনতে পানী খাবলৈ আহে জীৱ জন্তুবোৰে। এয়া হৰিণ চাওক, ইমান ধুনীয়াকৈ হৰিণবোৰে খাই আছে নিজৰ খাদ্য। এয়া সেইটো এটা গড় অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ, গড়। এয়া মোৰ ভিডিঅ'টো আজি ইমানতে সামৰোঁ। যদিহে মোৰ ভিডিঅ'টো ভাল লাগিছে প্লিজ তেনেহ'লে মোৰ চেনেলটো লাইক কৰিব, প্লিজ এবাৰ ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টো কৰিব। এতিয়ালৈ আহিছোঁ পুনৰ এটা নতুন ৰেচিপি বা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ পুনৰ ঘূৰি আহিম। এতিয়ালৈ ধন্যবাদ।